নমস্কাৰ নাই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ আজি আহিলোঁ মই জোনাই ৰুকচিন গেট, আৰু এইটো চাইডে আছে ৰুকচিন গেটটো। বৰ্তমান মই ইয়াত আহিছিলোঁ অৰুণাচল পাৰ্মিট বনাবৰ কাৰণে। অৰুণাচল পাৰ্মিট বনোৱা আপোনাৰ অফিচখন হ'ল এই ওচৰতে আছে, এইটো চাইডত এইটো পাৰ্মিট বনোৱা অফিচখন। আৰু মই পাৰ্মিট অলৰেডি বনাবলৈ দি থৈ আহিছোঁ, বনাই আছে। আৰু আপোনালোকক মই সবিশেষ জনাওঁ কেনেকৈ ধৰণৰ পাৰ্মিট বনাব, আৰু পাৰ্মিট বনাবলৈ কিমান টকা খৰচ হয়, আৰু বনাবৰ কাৰণে কি কি ডকুমেণ্টছ লাগে, আৰু বনোৱাৰ বাবদ আপোনাৰ কেনেকুৱা ধৰণৰ সুবিধা দৰকাৰ, মই তাৰ বিষয়ে আপোনালোকৰ ডকুমেণ্টছৰ হিচাপত আধাৰ কাৰ্ড বা ভোটাৰ ID। আপুনি যদি পাছিঘাট যায়, পাছিঘাটত মেডিচিনৰ বিভাগত গ'লে আপোনাৰ কোনো ফটো দৰকাৰ নাই। আৰু ইয়াত পাৰ্মিট বনাবলৈ মাত্ৰ 60 টকা দৰকাৰ। আৰু যদি ওচৰত দোকান যিসকলে দোকান দিছে, মানে আপোনাৰ কম্পিউটাৰ দোকান, তেখেতৰ তাত ফৰ্মবিলাক পাব, আৰু তেখেতে জেৰক্স ফটো গোটেইখিনি খৰচৰ বাবদ আপোনাৰ 150 টকাকৈ লয়। বেছি খৰচ নপৰে, এনেই আপুনি নিজে কৰিলে 60 টকাতে আপোনাৰ বনাব পাৰিব। যিহেতুকে মই বহুতখিনি দূৰ গুচি গৈছিলোঁ, গুচি যোৱাৰ পিছত আকৌ ঘূৰি আহিবলগীয়া হ'ল। পাছিঘাটলৈকে মই যোৱা নাছিলোঁ, অলপ দূৰলৈকে গৈছিলোঁ, কিন্তু পাৰ্মিটটো দৰকাৰ। যিহেতুকে আমি অৰুণাচলত প্ৰৱেশ কৰিলে আমাৰ এই পাৰ্মিটটো বনাবলৈ জৰুৰী, যিহেতুকে তাত গেটত আমাৰ ডকুমেণ্টছৰ কাৰণে ৰখোৱা হয়, আৰু আমাৰ পাছ চেক কৰা হয়। আৰু যিহেতুকে অসমৰ পৰিস্থিতি এতিয়া বৰ্তমান বেলেগ ধৰণৰ চলি আছে, সেইহেতুকে তাত অলপ ষ্ট্ৰিক্টটো বেছি হৈ গৈছে। তো আপোনালোকে এনেকৈ ধৰণে আহিব, আহি পেলাই আপোনালোকে পাৰ্মিট বনাব। ওচৰৰ পাছৰে দোকান আছে, আপোনালোকৰ বেছি অসুবিধা হ'লে আপোনালোকে দোকানত গৈ পেলাই ক'লেই হ'ল যে মোক পাৰ্মিট এটা দৰকাৰ, আপোনালোকক গোটেইখিনি হেল্প সিহঁতসকলে কৰিব।